বঙাইগাঁও জিলাৰ ভাণ্ডাৰত অনুষ্ঠিত হ'ব আমছুৰ পঞ্চদশ অধিৱেশন। আমছুৰ পঞ্চদশ কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি হয়। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ ১৫তম কেন্দ্ৰীয় অধিৱেশনৰ পূৰ্ণ প্ৰস্তুতি চলি আছে। অহা ফেব্ৰুৱাৰী মাহত ১৩ আৰু ১৪ তাৰিখে অনুষ্ঠিত হ'ব বঙাইগাঁৱৰ জিলাৰ ভাণ্ডাৰত আমছুৰ কেন্দ্ৰীয় অধিৱেশনখন। ইতিমধ্যে পূৰ্ণগতিত অধিৱেশনৰ কাম আৰম্ভ হৈছে। কিছুদিনৰ ভিতৰত সম্পূৰ্ণ হ'ব অধিৱেশনৰ প্ৰস্তুতি। আটক ধুনীয়াকৈ সজাবলৈ সাজু আমছু কৰ্মী, স্থানীয় ৰাইজ। সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে সাজু হৈ আছে ছাত্ৰ-ছাত্ৰী। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কলা কৃষ্টি দাঙি ধৰিবলৈ প্ৰয়াস আমছুৰ। আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে আহ্বান ৰাইজলৈ, যি ধৰণে ইতিমধ্যে ৰাইজে সহায় আগবঢ়াইছে আৰু অধিক সহায়ৰ প্ৰয়োজন হৈছে। প্ৰাক্তন আমছুৰ কৰ্মীৰ লগতে আমছুৰ শুভাকাংক্ষীক অধিৱেশনলৈ নিমন্ত্ৰণ জনাই কয় যে জাতিৰ এই জটিল সন্ধিখনত আগন্তুক দিনত আমছুৰ কাৰ্যপন্থাৰ বিষয়ে পৰামৰ্শ আগবঢ়াবলৈ আহ্বান। মানিকপুৰৰ পৰা মফিজুল ইছলামৰ ৰিপৰ্ট, MKPTV লাইভ। আমাৰ পঞ্চদশ কেন্দ্ৰীয় অধিৱেশন অহা ১৩ আৰু ১৪ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব বুলি আপোনালোকে নিশ্চয় গম পাইছে আৰু ইয়াৰ কাম আমি পূৰ্ণগতিত চলাই আছোঁ। ইতিমধ্যে আমাৰ মূল মণ্ডপ, মঞ্চ, সাংস্কৃতিক শোভাযাত্ৰা বা সাংস্কৃতিক অনুষ্ঠান যিখিনি হ'ব বা আমাৰ প্ৰতিনিধি হল বা বিভিন্ন কাম কাজবিলাক আমি ইতিমধ্যে পূৰ্ণগতিত চলাই আছোঁ আৰু বিশেষকৈ আমাৰ এই ভাণ্ডাৰাবাসী ৰাইজ বা অভ্যৰ্থনা সমিতিয়ে যথেষ্ট পৰিমাণে কষ্ট কৰি আছে আৰু আমাৰ যিখিনি এই অঞ্চলৰ বিশেষকৈ জিলা সমিতি আছে, জিলা সমিতিসমূহৰ কৰ্মকৰ্তাসকলে, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলে এই অঞ্চলৰ সকলোৱে পূৰ্ণ সহযোগিতা কৰি আছে আৰু খুব কম দিনৰ ভিতৰত প্ৰায় আমাৰ সম্পূৰ্ণ কাম কাজ সাজু হৈ উঠিব আৰু এই ক্ষেত্ৰত মই অসমবাসী ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ আৰু বিশেষকৈ আমাৰ যিসকল আমছুৰ কৰ্মকৰ্তা আছে, কেন্দ্ৰীয় হওক, জিলা হওক বা বিভিন্ন পৰ্যায় বা অভ্যৰ্থনা সমিতি হওক, স্থানীয় ৰাইজৰ যি ধৰণে সহায় সহযোগিতা পাইছোঁ আৰু অধিক সহায় সহযোগিতা প্ৰয়োজন হৈছে। গতিকে সহায় সহযোগিতা আমাক যাতে কৰে আৰু যাতে আমি এই পঞ্চদশ কেন্দ্ৰীয় অধিৱেশনখন আৰু অধিক আটকধুনীয়াভাৱে সফল ৰূপে আমি ৰূপায়ণ কৰিব, তাৰ কাৰণে আমি সকলোৰে পৰা সহায় সহযোগিতা বিচাৰিছোঁ আৰু সকলোকে কেন্দ্ৰীয় সমিতিৰ এই দুদিনীয়া কাৰ্যসূচীত অসমবাসী ৰাইজ, আমাৰ শুভাকাংক্ষী, আমাৰ প্ৰতিনিধি, আমাৰ প্ৰাক্তন বিষয়ববীয়াসকল বা আন যিসকল আমাৰ সন্মানীয় শুভাকাংক্ষী আছে, সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ যাতে আমাৰ এই অধিৱেশনস্থলীত তেওঁলোকে আহি উপস্থিত হৈ আমাক বিভিন্ন দিশত দিহা পৰামৰ্শ আৰু এই জাতীয় সংগঠনটিৰ আগন্তুক যি কাৰ্যপন্থা হ'ব, এই কাৰ্যপন্থা যি ল'ব, এই কাৰ্যপন্থা লোৱাৰ ক্ষেত্ৰত যাতে যথেষ্ট পৰিমাণে তেওঁলোকে সহায় সহযোগিতা আৰু পৰামৰ্শ আগবঢ়ায়, তাৰো আমি কামনা কৰিছোঁ।